নমস্কাৰ, বাবুল টিপছ আছাম চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, অসম পুলিচৰ ভেকেঞ্চি নতুনকৈ কিমানটা পোষ্ট ওলাব বা আপোনালোকৰ এপ্লাইসমূহ কেতিয়াৰ পৰা হ'ব জানি লওঁ আহক। বন্ধু বান্ধৱীসকল, ভিডিঅ'টিলৈ আগবঢ়াৰ আগত আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট, ভিডিঅ'টি কেনেকৈ পালে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটিলৈ প্ৰথমবাৰৰ বাবে যদি ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকক অলপমান জনাই দিওঁ যে আপোনালোকে নিগেটিভ কমেণ্ট নকৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ নতুনকৈ ভেকেঞ্চি প্ৰায় আপোনালোকৰ 5,000 পৰা 6,000ৰ ভিতৰত ওলোৱাৰ সম্ভাৱনা আছে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ এপ্লাইসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব? বন্ধু বান্ধৱীসকল, আপোনালোকৰ AB আৰু UBৰ পোষ্টসমূহ ওলাব বা ইয়াৰ লগতে আপোনালোকৰ কামাণ্ডৰ পোষ্টও ওলাব পাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ অনলাইন এপ্লাইসমূহ জুন মাহৰ 3rd উইকৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ এপ্লাইসমূহ জুন মাহতে হৈ যাব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি চাকৰি ল'ম বুলি ভাবিছে তেনেহ'লে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেয়াৰ কৰি দিয়ক। বন্ধু বান্ধৱীসকল, বৰ্তমান যিহেতু কম্পিটিশ্যনৰ যুগ, বন্ধু বান্ধৱীসকল আপোনালোকে জানেই যে পোষ্টৰ অনুসৰি আপোনালোকৰ কেণ্ডিডেট কিমান হয়, গতিকে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেয়াৰ কৰি দিয়ক। ভিডিঅ'টি কেনেকৈ পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।